ঐ মন তই বল কৰ আজি মই এনেকুৱা শ্বট মাৰিম কি বলে হেৰাই যাব হ'ব ময়ো চাওঁ তই কি শ্বট মাৰ ঐ মন যা বল লৈ আনিবি আবে শ্বট তই মাৰিছ তেন্তে বল তই আনিবি যোনে বল কৰে সিয়ে বল আনে যা বল লৈ আন ঠিক আছে বল ক'ত গ'ল লাগিছে বলটো পুখুৰীত পৰি গ'ল মোৰ 50 টকীয়া বল হেৰাই গ'ল মায়ে মোক আৰু বল কিনিবলৈ পইচা নিদিব আৰু মোক বহুত মাৰিব ভূত আৰে পোৱালি ভয় নাখাবা আপুনি কোন হয় মই জিন হওঁ আৰু মই এই পুখুৰীত থাকো তোমাক মই কান্দি থকা শুনিলো সেইকাৰণে মই ইয়াত আহি গলো এতিয়া তুমি মোক কোৱা তুমি কেলে কান্দি আছা জিন ডাঙৰীয়া মোৰ বল হেৰাই গ'ল এই পুখুৰীত এতিয়া আপুনিয়ে কওকচোন আমি ক্ৰিকেট কেনেকৈ খেলিম তুমি নাকান্দিবা মই এতিয়া তোমাৰ বলটো আনি দিছো ৰখা এই বলটো তোমাৰ হয় নেকি এই বলটো দেখোন ৰূপৰ হয় এইটো মোৰ বল নহয় মোৰ বলটো ৰাবাৰৰ আছিলে এই বলটো ইমান গধুৰ আমি এই বল দি কেনেকৈ খেলিম এই সোণৰ বলটো তোমাৰ হয় নেকি জিন ডাঙৰীয়া আপুনি মোক এটা কথা কওকচোন আজি আপুনি মাল খাই আহিছে নেকি আপুনিয়ে কওকচোন সোণৰ বল দি কোনোবাই ক্ৰিকেট খেলে জানো যদি এই বলটো কাৰোবাৰ মূৰত লাগি যায় তেন্তে তাৰ মূৰটো তৰবুজৰ দৰে ফাটি যাব এইটো তোমাৰ বল হয় নেকি জিন ডাঙৰীয়া এইটোৱে মোৰ বল হয় মই তোমাৰ সততা দেখি বৰ ভাল পালো সেইকাৰণে মই তোমাক 3টা বল দিছো এইয়া লোৱা ধন্যবাদ জিন ডাঙৰীয়া এই জিন ডাঙৰীয়াই মোক 3টা বল দিলে কিন্তু এই সোণ আৰু ৰূপৰ বল লৈ মই কি কৰিম এটা কাম কৰো এই সোণৰ আৰু ৰূপৰ বলটো এই পুখুৰীতে পেলাই দিওঁ মন তই বল বিচাৰোতে ইমান দেৰি কৰিলি যে তই গম পাও নে যে বলটো পুখুৰীত পৰি গৈছিল আৰু অলপ দেৰিৰ পাছত সেই পুখুৰীটোৰ পৰা জিন ওলালে কি জিন সেই জিনে মোক সোণ আৰু ৰূপৰ বল দিলে মই ভাবিলো এই সোণ আৰু ৰূপৰ বল লৈনো মই কি কৰিম সেইকাৰণে মই সেই বল দুটা পুখুৰীত পেলাই দিলো আৰু মই মোৰ ৰবৰৰ বল লৈ আনিলো হওঁ ন মই বুদ্ধিমান তই ইয়াতে থাক মই এতিয়া আহিছো যদি মই এই বেটখন পুখুৰীত পেলাই দিওঁ তেন্তে জিনে মোক নিশ্চয় সোণৰ বেটখন দিব মোৰ বেটখন পুখুৰীত পৰি গ'ল এতিয়া মই কেনেকৈ ক্ৰিকেট খেলিম ঐ পোৱালি কিয় কান্দি আছা জিন ডাঙৰীয়া মোক অলপ সহায় কৰক মোৰ বেটখন পুখুৰীত পৰি গ'ল তুমি টেনচন নলবা মই এতিয়া তোমাৰ বেটখন আনি দিছো ৰখা এইখন তোমাৰ বেট হয় নেকি এইখন কি বেট দিছ এইখন কাঠৰ বেট হয় মোৰ বেটখন সোণৰ আছিলে সোণৰ বেটখন জলদি দে এই সোণৰ বেটখন তোমাৰ হয় নেকি এইখনে মোৰ বেট হয় জলদি দে ঐ জিন এতিয়া তোৰ
কাম শেষ হ'ল তই যা এই পোৱালিটো বৰ দুষ্ট ইয়াক ভালকৈ শিক্ষা দিব লাগিব ঐ মন জিনৰ পৰা মই সোণৰ বেটখন লৈ আনিলোঁ এইটো চা তই মোৰ বেটখন ধৰি থাকচোন মই এতিয়া পেচাব কৰি আহিছোঁ এই সোণৰ বেটখন বৰ গধুৰ কেনেকৈ আমি এই বেটখনেৰে ক্ৰিকেট খেলিম জিন ডাঙৰীয়া আপুনি ইয়াত এই সোণৰ বেটখনেৰে কেনেকৈ ক্ৰিকেট খেলিবা এই বেটখন বৰ গধুৰ ময়ো সেইটোৱে ভাবিছোঁ আমি এই গধুৰ বেটখনেৰে কেনেকৈ খেলিম তুমি এটা কাম কৰা এই সোণৰ বেটখন মোক দিয়া আৰু কাঠৰ বেটখন তুমি লৈ লোৱা ঠিক আছে জিন ডাঙৰীয়া থেংক ইউ জিন ডাঙৰীয়া ঐ মন মোৰ সোণৰ বেটখন কাঠলৈ কেনেকৈ পৰিৱৰ্তন হ'ল ঐ গাধ আমি সেই সোণৰ বেটখনেৰে কেনেকৈ খেলিলোঁ হয় সেইকাৰণে মই জিন ডাঙৰীয়াক সোণৰ বেটখন দি দিলোঁ আৰু কাঠৰ বেটখন লৈ ল'লোঁ আপে গাধ এয়া কি কৰিলি তই